নিষ্ঠা राजा मनाव परिसने बाबा आङो तामुलपुरनि सौरागुरिनि जोबोद जौ फाग्ला सासे बिफानि नखराव जोनोम जानाय सासे सेंग्रा दात आयो सिगां बेयो साला सारखाम खामाखौ बुंबाय बिसोरो गाज्रि मावोना दा सारखाम खामोनासो दा बिराद मोजां साबसिन मावनानै होबोदोंमोन दा बे देरहानायजों लोगोसे बे गाज्रियाव जिरायनो मोननायजों लोगोसे गासैबो नस्थ' खालामना होजोबबाय बियो मोना हानि मोन्थायखौ मोना सुबुं मोन्थायखौ मोना जों सोमावसारनांगोन क्यों बागोले बागोले क्यों माँ को पेटो जाना है जोगे नेকি का पुरुष আমি পুৰুষৰ দাস বহুতৰ কাৰণে এই চুক্তিত কিবা থাকিব পাৰে নাথাকিব পাৰে কিন্তু মোৰ কাৰণে মই এজন সাধাৰণ মানুহ হিচাপে এজন ব্যক্তি হিচাপে এই চুক্তিখনত মই যেটো বিচাৰি পাইছো এটো ভালে ক'ত কোনে দিলে ও টকা কাহিবলৈ ৰজা হৈছে কি কৰিব টকাই কি কৰিব হা টকাৰে কি ইমান টকা লুবিয়ানে দৌৰিছে নগৰ চহৰ তালৈকে ৰজা মন্ত্ৰী হ'ব লাগে হয় না এটা ভোটৰ সময়ত আইকম মিঠাতেল ঢালিব মানুহৰ পোকৰে এই সময়তে আধাৰ কাৰ্ড পান কাৰ্ড জব কাৰ্ড এইবোৰ কাৰ্ড জানো কি কৰিবলৈ এইবোৰ কাৰ্ড ঘাঁহ কাটিবলৈ আধাৰ কাৰ্ড জব কাৰ্ড কিবা কাৰ্ড প্ৰথমতে উলিয়াওঁতে 200 টকা লাগে প্ৰথমতে উলিয়াওঁতে 200 300 200 টকা লাগে কম ক্রিটিক্যাল কেমন মই পাই ঘুমাই দিম হাই শুন আহক আছে দেখুৱাই দিয়া সি ইউ কাক দম দি আছা মই পদবি বহাই না নাক কৰি কাক দম দি আছা মই পদবি বহাই না তক মই আজি মই পাই ঘুমাই দিম হাই শুন আহক যদি আছে মই হাসিলেছ কৈছো হাউ দি আই দিউ তোৰ যদি আহক আছে দেখুৱাই দিয়া সি ইউ কাক দম দি আছা মই পদবি বহাই না তক বাল না বালসা বাল হৰি থাপাল নাপি ৰজা হলে নুখুৰাই বাল শিৱসাগৰত যি তেলৰ পোং আছিলে অসমৰ এই তেলৰ পোং ৰাইজে এই তেলৰ পোং সেই তেল ৰাইজে পুৰিবলৈ পাইছিলে সেই কাশী তেলৰ কথা কৈ আছোঁ দেই তাৰপৰা বেলেগলৈ যাম বাৰু তাৰপিছত সেই কাশী তেল ৰাইজে আজি কিয় ভোগ কৰিবলৈ পৰা নাই কৈ গ'ল এই ডিপু কৈ গ'ল অসমত শিৱসাগৰৰ কাশী তেলৰ পোং ডিপুটো কৈ গ'ল ৰাইজে তেল কিয় পোৱা নাই ভোগ কৰিবৰ কাৰণে এসময়ত এইটো পাইছিলেনে ৰাইজে এনেকুৱা ঠেকা পাইছিলেনে নামাতে কেলে নাই পোৱা হয় নমস্কাৰ আৰু এতিয়া সমস্যা হৈছে কি ৰাইজৰ প্ৰধান খাদ্যটো তাৰমানে জীৱনগুটি এই জীৱনগুটি যেতিয়া আকৌ পুনৰ দোহাৰিছোঁ এই জীৱনগুটি যেতিয়া 50 টকা কেজি হয় আৰু বাকী মাছবিলাকৰ দামবিলাক যদি দিনক দিনে জুই হৈ গৈ থাকে আমাৰ নাইকিয়া দুখীয়া অভাৱী মানুহবোৰ কেনেকৈ চলিব গতিকে দিনক দিনে কি হৈছে দেশখন পৰ্যায় দেখিছোঁ দিনক দিনে দূৰ হৈ আহিছে সেইকাৰণে আমি আজি পিতা মাতা ৰাইজৰ ওচৰলৈ আগবাঢ়ি ওলাই আহিবলৈ বাধ্য হৈছোঁ দুৰ্নীতি সহ্য নহয় সেইকাৰণে ভাবিছোঁ ঢেঙিয়ালি শিয়াল খেদি আমি সিংহ জন্ম হৈ আহিম আগবাঢ়ি দুৰ্নীতি শেষ কৰিম আজি আইনৰ গতি নাই প্ৰশাসনৰ অৱস্থা নাই তেওঁলোককো লটি কৰি মাৰিছে ওৰ পাতলৈ তোৰ পাতলৈ আমাৰ দিনত তেওঁলোকৰ বিৰাট শান্তি আছিলে প্ৰশাসন যিবিলাক আমাৰ প্ৰশাসন ভাগি তেওঁলোক বৰ শান্তি আছিলে এখন অফিচলৈ বা এখন থানালৈ আহিলে 2 বছৰ কমে আমি সেইজন বীৰক আমি যাবলৈ নিদিওঁ এতিয়া ছমাহে দৌৰাই লৈ ফুৰিছে আজি আপুনি তালৈ যাওক কালি আপুনি তালৈ যাওক মিছানে হা সেইফালে সেয়া কৰিছে আৰু বাকী যিবিলাক গ্ৰাম্য পথ কিছুমান আজিও দেখিছোঁ বহুত জেগাত পৰিদৰ্শন কৰিছোঁ কিছুমান গ্ৰাম্য পথ এতিয়াও তেনেকৈ আছে এগৰাকী ডেলিভাৰী মেডিকেল আনিব নোৱাৰে এখন গাড়ী নচলে এনেকুৱা গ্ৰাম্য পথ দেখা পাইছোঁ
গতিকে গ্ৰাম্য পথো দেখা পাইছোঁ। এনেকৈ হ'লে ৰাইজে কেনেকৈ তৰিবনে? এনে দুৰ্নীতি হ'লে তৰিবনে? আজি বহুত গাড়ী ৰখাই দিছে কংগ্ৰেছে, পুলিচে ৰখাই দিছে, ফাইন কাটিছে। মানুহ কংগ্ৰেছৰ তালৈ মানুহ অহাৰ কাৰণে পাতি দিছে। তেওঁলোকে কিবা ভয় খাইছে নেকি? যদি যে সিংহৰ মূৰ্তি দেখি শিয়াল আগতে কঁপিছে। হা, প্ৰশাসনে আজি আমাৰ প্ৰশাসনসকলে গাড়ী আগচিছে সত্য, তেওঁলোকে আগচিবই লাগিব। তেওঁলোকৰ কৰ্তব্য তেওঁলোকে কৰিবই লাগিব। ৰাজাই যি হুকুম কৰে তাক পালন কৰিবই লাগিব। আইনৰ কথা আছে, সেইবাবে তেওঁলোক দোষী নহয়। তেওঁলোকক যি অৰ্ডাৰ কৰিছে যে যদি কোনোবাই কংগ্ৰেছৰ পাইলনাটা বা কংগ্ৰেছৰ মেইন মিটিং হয়, তোমালোকে গাড়ী ঘোঁৰা যাবলৈ নিদিবা, গেডাৰিং হ'বলৈ নিদিবা। তেওঁলোকৰ তাৰমানে পাণৰ টাকি মই দেখিছোঁ যে তেওঁলোকৰ পাণৰ টাকি ভয় সোমাই গৈছে যে আমাৰ কি হ'ব গতি। এতিয়া আমি শুনিছোঁ কম নে আমি শুনিছোঁ বহু সংগঠন আমাৰ লগত যোগদান কৰিছে যে যেনে তেনে জয় মাতা ভাৰত, জয় আই অসম, জয় কৰিব লাগিবই। জয় কংগ্ৰেছ। এইটো কিন্তু এটা কথা শুনক হে মাতা পিতা শুনক, এইটো এটা কথা হ'ল কি পুনৰ কম মই দুঠেকা মানুহ চিনিবলৈ বহুত টান। কথা বহুত আছে, আমি ঠেকা পাই আহিছোঁ। অলপ যদি টকা সোমোৱাই দিয়ে মানুহ চাই এনে আমি পাই আছোঁ এইবিলাক ঠেকা আগে পিছে। টকা যদি ক'ৰবাত সোমোৱাই দিয়ে তেতিয়া কি ক'ব, হৈ ভোটটো তাকেহে দিব লাগে, চাচোন কিমান টকা দিছে। অৰুণোদয় বঢ়াই দিছে জানিছোঁ। অৰুণোদয় যি ভাগ আয়োজন হৈছিলে অৰুণোদয় আঁচনি, এই আঁচনিটো আমাৰ দিনৰ পৰাই আৰম্ভ হৈ আছিলে। অৰুণোদয় আঁচনি হয়নে? আমাৰ দিনৰ পৰা আমি অৰুণোদয় আঁচনি উলিয়াইছিলোঁ আৰু বিদ্যালয়বিলাকৰ অন্নপূৰ্ণ খাদ্য উলিয়াইছিলোঁ, অংগনবাদী উলিয়াইছিলোঁ। এইবিলাক আমাৰ দিনত চব জন্ম হৈছিলে। সেইবিলাক আমি দিয়া স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক ইউনিফৰ্ম, অন্নপূৰ্ণ খাদ্য আৰু কিতাপ এইবিলাক আমি দিছিলোঁ। এতিয়া দিছে নাই নাজানো, ক'ব নোৱাৰোঁ। সেইটো মই নকওঁ, কোনে নকল কৰিছে সেইটো মই ক'বলৈ নাযাওঁ। ইয়াত কথা আছে, চব কথা ঢালি দিব নোৱাৰি, কথা ৰাখি কথা ক'বলৈ কৈছে। এতিয়া মই গুচি যাম। সৌখিনিত যদি এটা কথা কৈছিলে সৌখিনিত ধৰি যদি 10জনে যদি ধৰিলে, আৰু মই ৰাতি অকলে ঘূৰি ফুৰা মানুহ, যদি কোনোবা চাইটাই ধৰি লৈ মুখত সোপা দি চলি আহিছে দুৰ্নীতি দেখি আহিছোঁ। চাইটাই ধৰিলে যদি মুখত সোপা দি নহ'লে জৰি মাৰি দিয়ে, তেতিয়া কোনোবাই বিচাৰি যাবনে? এইটো সুধিছোঁ মই। হা, মই ভয় খোৱা নাই। গোবিন্দই মৰণলৈ ভয় নকৰে। মৰণলৈ ভয় কৰা হ'লে আজি দেশৰ ৰাইজৰ আগত আজি গোবিন্দ ওলাই নাহে, শান্তিৰ কাৰণে ওলাই নাহে। এদিন জন্ম হৈছে, এদিন মৰিবই লাগিব। আহিছোঁ অকলে জামিগাঁও অকলে পাৰে হৈ জীৱনৰ সাকো, দুদিনমান ধেমালি কৰিছোঁ, লগত লৈ নাযাওঁ কাকো, হয়নে? হা, দেশৰ কাৰণে যদি কিবা এটা হয়, ৰাইজৰ কাৰণে দেশৰ কাৰণে যদি কিবা এটা হয়, তেওঁ প্ৰভু ভগৱন্ত লৈ গ'লেও স্বৰ্গৰ স্থান দিব। কিন্তু সত্যত মিছা বেচা ঠগৰামি, নিজৰ আত্মাছেদ, নিজৰ কাৰণে হা লুটপাট কৰি নিজৰ স্বাৰ্থৰ কাৰণে যদি যায়, আমি জানিছোঁ যে সি একেবাৰে জেগাত ঠাই নাপায়, তাক জেগাত দিবগৈ নি পেলাই, হয়নে? সত্য সদায় জয়, সত্যৰ সদায় জয়। অহিংসাই পৰম ধৰ্ম, হিংসাই পৰজান্তি। আৰে শুনক, এতিয়া তেখেত হেমন্ত বিশ্ব শৰ্মাদেৱ তেওঁ যেতিয়া গৃহত আছিলে, আমি যেতিয়া আগবাঢ়ি আহিছিলোঁ এসময়ত বুলি কৈছোঁ দেই, আমাৰ তৰুণ গগৈ দেৱে তেখেতক আনিলে,
মাতি আনিলে তেওঁ এজন বৰ গাণ্য মান্য মানুহ বৰ চোকা মানুহ তেওঁলোকৰ শিক্ষাবোধ আনিলে আনি পেলাই আনি চিধাই দিল্লীত আসন দিলে আসন কি দিলে চিধাই শিক্ষামন্ত্ৰীৰ আসন অৰ্পণ কৰিছে কিন্তু মানুহটো কামখিনি ভাল হ'লে কি হ'ব এটা কথাই দুখ পালোঁ সাপৰ দৰে মুখ চলাব নাপায় এক জেগাত থাকিব লাগে দৌৰি ফুৰিব নাপায় দৌৰি ফুৰাবিলাক আমি স্বাৰ্থবাদী বুলি ধৰি লওঁ যিবিলাক দৌৰি ফুৰে স্বাৰ্থবাদী তাৰমানে কি স্বাৰ্থবাদী টকা বিচাৰি ফুৰে টকা ক'ত পায় হয় টকা ক'ত পায় সেইকাৰণে চুম সলাই ফুৰে আই গৰ্ভত এদিনহে জন্ম হৈছোঁ 10 বাৰ হৈছোঁ নেকি গতিকে আমি কিবা এটা ভৰি দি কিবা এটা দায়িত্বত ভৰি দি আৰু ৰাইজৰ শ্ৰীচৰণত যদি ভৰি দি আমি বাক্য স্বীকাৰ কৰি যে ৰাইজক শান্তিৰে ৰাখিম তাৰপিছত যদি ক'ৰবাত সুবিধা পাই মোৰ পলকা দি গুচি গ'লে ৰাইজৰবিলাক কি হ'ব কি হ'ব এইটো ঠেক নাই বুলি কয় ঠেক নাই ধৈৰ্য নাই নমস্কাৰ হ'ব হা ৰ'ব বিজেপিৰ দিনত ঘৰ এটা কোনে বিজেপি ক'বলৈ দিছে নেকি সিহঁতে 100 পোৰা মাটি খেতি কৰি ৰাইজক ঘৰ দিছে নেকি টকা কাৰ ধন কাৰ ক'ৰ পৰা নিছে ৰাজভঁৰাললৈ অল অসম জয় মহাভাৰতৰ পৰা সেই সোপা নিহে ৰাইজৰ কাম কৰিছে তেওঁলোকে কি পেকলাকে তেওঁলোকক ডেইলি জাপ দি আছে নেকি বনাই মেচিনত ন